নমস্কাৰ, মই ৰাকেশ ৰিয়ান। আশা কৰোঁ সকলোৱে ভালে আছে। এটি সুখবৰ সংগীত প্ৰেমী ৰাইজৰ বাবে যে এইখন চকীতে ৰাকেশ ৰিয়ান কালি বহি গৈছিলে। এটা আছে মানে কালি চাগে এটা ভিডিঅ' আপোনালোকে দেখিছিলে যে এইখন চকীতে ৰাকেশ ৰিয়ান কালি বহি গৈছিলে আৰু আজি অনুৰাগ দাৰ এটা গান ৰিলিজ হৈ আছে। গানটো মনৰে কল্পনাহে। এইখিনি গানটো বনাওঁতে কিমানখিনি কষ্ট হৈছিলে বা কেনেদৰে আগবঢ়াই নিলে গানটো, কি হ'ল অলপ কৈ দিয়া। কষ্টটো চব গানতে মানে কেনেকৈ ইমান ধুনীয়া এটা আইডিয়া আহিলে, গানটো লিখাৰ কেনেকৈ মানে লিখিলে সেইখিনিৰ ওপৰত অলপ কৈ। গানটোৰ কথা যদি আমি প্ৰথম ক'বলৈ যাওঁ, আমি গানটো কোনো প্লেনিং নাছিলে। এদিন স্বাধীন অনুৰাগে ক'লে যে এনেকুৱা গান এটা কৰোঁ, অলপ মানে পিয়'ৰ ক্লাছিকেল নহয়, ছেমি ক্লাছিকেল যিটো আমি কওঁ, ছেমি ক্লাছিকেল জনৰ এটা গান এটা কৰোঁ বুলি ক'লে সি। তাৰপিছত আমি বহিলোঁ, লিৰিক্স আধা লিখিলোঁ, কম্প'জ আধা হ'ল। তাৰপিছত এদিন ভণ্টি, খুব মৰমৰ ভণ্টি হয় দীপা, তাই আহিলে এদিন। তাই আছে, চ' তাই দুটা লাইন দিলে। লাইন দুটা দিয়াৰ পাছত গানটো কমপ্লিট হ'লগৈ। গানটো কমপ্লিট হোৱাৰ পাছত আমি মিউজিকৰ কামত আগবাঢ়িলোঁ। চ' তেনেকৈ আমাৰ প্ৰায় 15-20 দিন এটা সময় লাগিছিল। তাৰপিছত বহুকেইটা নিশাও আমি উজাগৰি থাকিলোঁ গানটোৰ কাৰণে। চ' তেনেকৈ কৰি গানটো কমপ্লিট কৰিলোঁগৈ। আৰু অনুৰাগে বহুত ধুনীয়াকৈ গাইছে, আৰু স্পেচিয়েলি জেপুলিনা, তাইৰ কথা ক'বই লাগিব। একদম কম বয়স, কিন্তু এটা ভাল মেচিয়'ৰ ভইচ। আৰু আমি সেইটো ডাঠি মাৰি ক'ব পাৰিম যে ইন ফিউচাৰ আমাৰ আছামিজ ইণ্ডাষ্ট্ৰি হওক বা বেলেগ ইণ্ডাষ্ট্ৰিতে হওক, এটা ভাল টেলেণ্ট আমি লাভ কৰিছোঁ বুলি আমি ভাবিম। এজ এ অসমীয়া হিচাপে এটা ভাল অসমীয়া টেলেণ্ট এটা আহি আছে। আৰু গানটো শুনিলে আপুনি নিজে গম পাব, এটা পিয়'ৰ মেচিয়'ৰ ভইচ, কিন্তু বয়স একদমেই কম। আৰু বিশেষ তেনেকৈ একো নাই ক'বলৈ। আৰু গানটো এতিয়া আপোনালোকৰ মাজত উপলব্ধ হ'লেই যেতিয়া আপোনালোকে মৰম দিয়ক। আপোনালোকৰ মৰম অবিহনে একো নহয়। অনুৰাগক মৰম দিয়ক, জেপুলিনাক মৰম দিয়ক, যাতে তাহাঁতি আগলৈও ভাল গান কৰি যাব পাৰে। সেয়াই আৰু তুমি মন্টুমণি দা আৰু ভিউ কাশ্যপৰ লগতো কাম কৰা হয়। আহে ইয়ালৈ। ভালেই, আগবাঢ়ি যোৱা। আমাৰ শুভকামনা থাকিল। থেংক ইউ। একচুৱেলি আৰু তাৰিফ আছে হৃদয়ক লৈ। মই নিজে নকওঁ, সি নিজে ক'ব। সি তেলেগু ইণ্ডাষ্ট্ৰীৰ পৰা এনেকৈ বহুত কাম কৰিছে। কোৱা, অলপ কৈ দিয়া। তেনেকৈ কি ক'ম মানে এতিয়া ৰিচেণ্ট আপোনাৰ উৰিয়া ফিল্ম ইণ্ডাষ্ট্ৰী এটা খুব ধুনীয়া গীত এটা কৰিলোঁ, তেওঁলোকৰ লগত কোলাবৰেট কৰিলোঁ। তেওঁলোকে এদিন ছাডেন ৰাতি ইনষ্টাগ্ৰামত মেছেজ কৰিলে যে মোৰ মিউজিক শুনি ভাল পাইছোঁ, তেওঁলোকে এটা প্ৰজেক্ট কোলাবৰেট কৰিম বুলি ক'লে। তেনেকৈ কৰিলোঁ। তো উৰিষ্যাৰ জনপ্ৰিয় কণ্ঠশিল্পী দুজন আছিলে, তো তেওঁলোক দুজনে গীতটি কৰিলে। আৰু ইতিমধ্যে গীতটি উপলব্ধ হ'ল। তাৰপিছত আৰু গান আহি আছে চাউথ ইণ্ডাষ্ট্ৰীৰ লগত। চ' সেয়াই চেষ্টা কৰি আছোঁ। গোটেইখিনি আপোনালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। গোটেইখিনি লিংকখিনি আমি দি দিম, আপোনালোকে চাব। আৰু হৃদয় দাৰ নম্বৰ দি দিম মই, যদি গুৱাহাটীত কিছুমানে কণ্টেক্ট কৰিব বিচাৰে হৃদয় দাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আমাৰ ভাগ্য এনেকৈ হৃদয় দা, থেংক ইউ এনেকৈ কাষত বহিব দিয়াৰ বাবে। আগন্তুক ভাদ মাহৰ আমাৰ যিখিনি আমাৰ অসমীয়া পৰম্পৰা নিয়ম আহি আছে, তাৰ বাবে আন্তৰিক ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি এটা বিশেষ দিন। মৰমৰ বান্ধৱী অনুৰাগ শইকীয়া, অনুৰাগৰ আজি জন্মদিন। আৰু জন্মদিনৰ উপৰিও তেখেতৰ কণ্ঠত আৰু তেখেতৰ ভণ্টি জেপুলিনা বৰগোহাঁই দুয়োজনৰ দ্বৈত কণ্ঠত এটি খুব সুন্দৰ গীত মনৰে কল্পনা আজি শুভমুক্তি হ'ল খন্তেক মুহূৰ্তৰ আগত। ইতিমধ্যে গানটো ইউটিউবত এভেইলেবল হৈছে। অনুৰাগ শইকীয়াৰ যিটো তেওঁৰ অফিচিয়েল ইউটিউব চেনেল আছে, তাতে উপলব্ধ হৈছে ইতিমধ্যে। আপোনালোকে গানটো শুনিব, কেনেকুৱা পাইছে জনাব। আৰু বাকী এতিয়া অনুৰাগক কওঁ, কিবা ক'বা? ফাৰ্ষ্ট হেপী বাৰ্থডে। এতিয়া তুমি কোৱা, গানটো কেনেকৈ বনিলে, কি নহ'ল? নমস্কাৰ। বহুত কষ্ট হৈছে। বহুত দিনৰ পৰা আমি এটা বহুত আশা কৰি এটা বহুত ডাঙৰ এটা কল্পনা লৈ কিনে আমি গান বনাবৰ কাৰণে বহুত বেছি চেষ্টা কৰিলোঁ। বহুত দিন হ'ল, প্ৰায় 20 দিনৰে হ'ল। প্ৰায় 20 দিন ধৰি আমি দুইজনে মিলি এটা গান দুইজনে কম্প'জ কৰা হ'ল। বহুত ধুনীয়াকৈ হৃদয়ে লিখিছে, সুৰ কৰিছে। আছে অনুৰাগ শইকীয়া বুলি, তাতে গ'লে পাই যাব, তাতে গৈ চাবগৈ। এবাৰ আমি হেৰি কৰি দিওঁ ন, গানটো এবাৰ প্লে' কৰিম। অলপ দেখুৱাই লওঁ গানটো, তাৰপিছত আমি কথা পাতিম আকৌ। Aku luar,
ভইচ তাই এইটো প্ৰথম প্ৰয়াস ৰাইজে আশা কৰিছোঁ ৰাইজে তাইক আশীৰ্বাদ কৰক মৰম কৰক ময়ো অকণমান গাবলৈ চেষ্টাই কৰিছোঁ মোকো আশীৰ্বাদ কৰিব আৰু জেপলিনাৰ কথা যদি ক'বলৈ যাওঁ তাইৰ বয়স একদম কম আৰু ইমান কম বয়সত ইমান মেচিয়ৰ ভইচ মানে এটা ব্ৰাইট ফিউচাৰ চ' অলৰেডি আমি যদি ক'বলৈ যাওঁ মানে আমাৰ এছামিজ ইণ্ডাষ্ট্ৰি বা আমি বাহিৰৰ ইণ্ডাষ্ট্ৰি যদি ক'বলৈ যাওঁ আমাৰ লগত এনেকুৱা মানে এটা টেলেণ্ট মানে গ্ৰ' হৈছে যি ইন ফিউচাৰ বহুত ভাল ভাল আমাক গান উপহাৰ দিব চ' আমি সেইটো আশাবাদী জেপলিনে আমাক আগলৈও যাতে ভাল ভাল গান উপহাৰ দিয়ে বাকী এতিয়া জেপলিনা কোৱা কি ক'ব নমস্কাৰ মই জেপলিনা বৰগোহাঁই যিহেতু সকলোৱে জানে যে অনুৰাগদাৰ আৰু মোৰ প্ৰথমটো অফিচিয়েল চং মোৰ আচলতে অনুৰাগদাৰ প্ৰথমটো গান গাইছে মোৰ প্ৰথমটো অফিচিয়েল চং আপোনালোকে যিহেতু শুনিছে গতিকে আশা কৰোঁ যে সকলোৱে মৰম দিব গানটোক আৰু মই যাতে আগুৱাই যাব পাৰোঁ কোনেনো বুজিব মাজনী লিপষ্টিকা জ্বলানি দিবি ষ্টাইল মাৰি তোকে দেখুৱা টেক্সি গাড়ী আনি এই ৰঙা নীলা সানি দিবি হয় তাকে সানি তোৰ কাষলে যাম এই তাতে ন দুটা কেনেকুৱা লাগিছে তোক এইটো মোৰ বাৰ্থডেত কাম আহিব অঁ আমি এনেকৈ কৰোঁ ভাল লাগিছে ধুনীয়া লাগিছে একদম মজা ভাল লাগিছে এতিয়া